আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আমার সাপ্তাহিক ক্লাস কোরআন তফসির চলি আছিল। আজি সূরা বাকারার ৩য় নম্বর রুকুর পড়া তফসির আরম্ভ। বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহান নাসু উবুদু রাব্বাকুমুল্লাযী খালাকাকুম ওয়াল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। ইয়া আইয়ুহান নাস, হে মানব সম্প্রদায়, উবুদু রাব্বাকুম, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা। আল্লাযী খালাকাকুম, যিজনে তোমালোকক সৃষ্টি কৰিছে। ওয়াল্লাযীনা মিন ক্বাবলিকুম, আৰু তোমালোকৰ পূৰ্বৱৰ্তী সকলকো সৃষ্টি কৰিছে। লাআল্লাকুম তাত্তাকুন, যাতে তোমালোক তাকওয়াৰ অধিকাৰ হোৱা। আল্লাযী জাআলা লাকুমুল আরদা ফিরাশা, দ্বিতীয় নম্বর আয়াত। আল্লাযী জাআলা লাকুমুল আরদা ফিরাশা, যিজনে তোমালোকৰ বাবে পৃথিৱীখন বিছনা কৰি দিছে। ওয়াস সামাআ বিনাআ, আৰু আকাশখন ছত বনাই দিছে। ওয়া আনজালা মিনাস সামাই মাআ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰিছে। ফাআখৰাজা বিহি মিনাস সামাৰাতি রিজকাল লাকুম, তাৰ দ্বাৰা তোমালোকৰ জীবিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। ফালা তাজআলু লিল্লাহি আনদাদা ওয়া আনতুম তা'লামুন, গতিকে তোমালোকে জানি শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা। ইয়াৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলা গোটেই মানৱ সম্প্ৰদায়ক আল্লাহ তাআলা হুকুম দি আছে। আল্লাহ তাআলা গোটেই মানৱ সম্প্ৰদায়ক মুখাতব কৰিছে যে হে মানৱসকল, তোমালোকে কাৰ ইবাদত কৰিবা। সূরা বাকাৰা আৰম্ভণিত আল্লাহ তাবাৰক ওয়া তাআলা ৩ গ্ৰুপ মানুহৰ কথা জিকিৰ কৰিছিল। যে এক গ্ৰুপ যিসকলে আল্লাহ আৰু আল্লাহৰ নবীৰ ওপৰত ঈমান আনিছিল, দ্বিতীয় গ্ৰুপ যিসকলে আল্লাহ আৰু আল্লাহৰ নবীৰ পৰিপূৰ্ণ বিৰোধ কৰিছিল, আৰু তৃতীয় গ্ৰুপ যেটো মুনাফিক, যিসকলে ইফালেও নহয় সিফালেও নহয়। তো এই ৩ গ্ৰুপৰ আল্লাহ তাআলা জিকিৰ কৰিছিল। ইয়াৰ পৰা প্ৰত্যেকজন মানুহক আল্লাহ তাআলা হুকুম দি আছে। ইয়াত কোনো কাফিৰৰ কথা কোৱা নাই, কোনো মুশরিকৰ কথা কোৱা নাই, মুছলমানৰ কথা কোৱা নাই, মুনাফিকৰ কথা কোৱা নাই। বাস আল্লাহ তাবারক ওয়া তাআলা ইয়া আইয়ুহান নাস, এ মানৱ সম্প্ৰদায়, গোটেই মানুহক হুকুম দি আছে, গোটেই মানুহক মুখাতব কৰিছে যে হে মানৱ সম্প্ৰদায়, তোমালোকে ইবাদত কাৰ কৰিবা। তোমালোকে ইবাদত কৰিবা যিজন তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, যিজনে তোমালোকক পালিছে। যেতিয়া তুমি একো নাছিলা, তোমাৰ মাৰ পেটত আছিলা, তাতো লালন পালন কৰিছে। আৰু তুমি যেতিয়া দুনিয়াত আহিছা, তাৰ এই দুনিয়াত অহাৰ পিছতো তোমাৰ লালন পালন কৰিছে। তুমি সেইজনৰ ইবাদত কৰা। তোমাক যিজনে সৃষ্টি কৰিছে তাৰ ইবাদত কৰা। যিজনে তোমালোকৰ আগত যে তোমাৰ পূৰ্বপুৰুষ আছিল, সেইবিলাক মানুহক যিজনে সৃষ্টি কৰিছে তাৰ ইবাদত কৰা। যিজনে তোমাৰ কাৰণে এই পৃথিৱীখন বিছাই দিছে, বিছনাৰ নিচিনা বিছাই দিছে। না পানীৰ নিচিনা একদম নৰম যে একো ৰাখিব নোৱাৰোঁ, আৰু না পাথৰৰ নিচিনা একদম শক্ত যে আমি তাত একো কৰিব নোৱাৰোঁ। এনেকুৱা নহয়। আমি বিছনাৰ নিচিনা আল্লাহ তাআলা বিছাই, জমিন এই পৃথিৱীখন বিছনাৰ নিচিনা বিছাই দিছে। এইটোত আমি সকলো বস্তু কৰিব পাৰোঁ, খেতি কৰিব পাৰোঁ, আমি খাওঁ, আমি আৰু বেলেগ বেলেগ বস্তু আমি কৰিব পাৰোঁ। যিজনে এই পৃথিৱীখন বিছনাৰ নিচিনা বিছাই দিছে, আৰু আকাশখন ছতৰ নিচিনা আমাৰ ওপৰত বনাই দিছে, আৰু আমাৰ কাৰণে, আমাৰ জীৱিকাৰ কাৰণে ফলমূল উৎপাদন কৰিছে আকাশৰ পানীৰে। যিজনে এইবিলাক কাম কৰিছে, এইবিলাক বস্তু বনাইছে, তাৰ ইবাদত কৰা। কোনো মখলুকৰ ইবাদত নহয়, কোনো মখলুকৰ ইবাদত নহয়, কোনো জীৱ জন্তুৰ ইবাদত নহয়, কোনো গছৰ ইবাদত নহয়, সূৰ্যৰ ইবাদত নহয়। ইবাদত একমাত্ৰ কাৰ কৰিব লাগে? যিজনে এইবিলাক বস্তু আল্লাহ বনাইছে তাৰ ইবাদত কৰিব লাগে। যে বস্তু বনোৱা হৈছে তাৰ নহয়, যিজনে এইবিলাক বস্তু বনাইছে তাৰ ইবাদত কৰিব লাগে। আল্লাহ তাআলাৰ দাৱা যে এক আল্লাহর ইবাদত কৰিব লাগে।
আর সেইটোৰ লগত আল্লাহ তাআলা দলিলো দি দিছে যে এক আল্লাহৰ ইবাদত কিয় কৰিব লাগে। তোমালোকে কাৰ ইবাদত কৰিব? যাৰ অলপ আকল আছে, অলপ জ্ঞান আছে, সি বুজি যাব যে এক আল্লাহৰ ইবাদত কৰিব লাগে, যিজনে মোক সৃষ্টি কৰিছে, যিজনে মোক লালন পালন কৰিছে, যিজনে মোৰ খোৱাৰ কাৰণে, ফল মূল উৎপাদনৰ কাৰণে এই পানী দিছে, সেইজনৰ ইবাদত কৰিব লাগে। সূৰ্য আমি প্ৰত্যেক দিন দেখোঁ, যে প্ৰত্যেক বছৰ আমি দেখোঁ যিটো টাইমত ওলাই আছে, আজিও সেইটো টাইমতো ওলাই আছে। 2022 যিটো 2021 যিটো টাইমত ওলাইছে, 2022 সেইটো টাইমতো ওলাই আছে। 2015 যিটো টাইমত ওলাইছে, 2022 সেইটো টাইমতো ওলাই আছে। সূৰ্যৰ ইমান শক্তি নহয়। সূৰ্য যদি নিজেই এজন ভগৱান, নিজেই যদি ঈশ্বৰ হয় বা ভগৱান হয়, সূৰ্য যদি এজন, সূৰ্যক কিয় পূজা কৰিব লাগে? সূৰ্য কি হয়? তাক সৃষ্টি কৰা হৈছে, সূৰ্যক সৃষ্টি কৰা হৈছে, তাৰ ইবাদত কৰিব নালাগে। আমাৰ নিচিনা মানুহ, যিজন আমাৰ নিচিনা মানুহ হয়, তাৰ ইবাদত কৰিব নালাগে, তাৰ পূজা কৰিব নালাগে। কোনো গছৰ ইবাদত নহয়। যেই বস্তু পয়দা কৰা হৈছে তাৰ ইবাদত নহয়। আমাৰ এইটো চাব লাগে, মানুহ এইটো চাব লাগে, মানুহৰ এইটো চাব লাগে যে পয়দা কোনে কৰিছে, এইবিলাক বস্তু সৃষ্টি কোনে কৰিছে, তাৰ ইবাদত কৰিব। ইবাদত একমাত্ৰ আল্লাহৰ কৰিব লাগে। কিয়? আল্লাহ তাআলা আমি খাই আছো, বহি আছো, এইবিলাক সব আল্লাহ তাবাৰক ওয়া তাআলা দিছে। সেইটো কাৰণে এক আল্লাহৰ ইবাদত কৰিব লাগে। কিছু মানুহ আছে যিজনে কয় যে সূৰ্যৰ ইবাদত কৰিব লাগে, কিছু মানুহে কয় মাজাৰৰ পূজা কৰিব লাগে, কিছু মানুহে কয় গছৰ পূজা কৰিব লাগে। সেইবিলাক মানুহ কাৰ নিচিনা? সেইবিলাক মানুহ সেই গাঁৱৰ আনপঢ় জাহিল মানুহজনৰ নিচিনা, যে সেই গাঁৱৰ এজন আনপঢ় জাহিল মানুহ আছিল, একদম অজ্ঞান, লিখা পঢ়া একদম লিখা পঢ়া কৰা নাই। এইজন এক ট্ৰেইন ষ্টেচনত গৈছে, ট্ৰেইন ষ্টেচনত যাই দেখিছে যে এজন মানুহ দুটা ঝাণ্ডা লৈ থিয় হৈছে। এটা হৈছে ৰেড ঝাণ্ডা, লাল ঝাণ্ডা, আৰু এটা হৈছে গ্ৰীণ ঝাণ্ডা, সেউজীয়া। এই দুটা কালাৰৰ ঝাণ্ডা লৈ থিয় হৈ আছে। যেতিয়া লাল ঝাণ্ডা দেখাই দিয়ে ট্ৰেইন আহি ৰখি যায়, আৰু যেতিয়া গ্ৰীণ ঝাণ্ডা দেখাই দিয়ে ট্ৰেইন গুচি যায়। তো সেইজন গাঁৱলীয়া মানুহজনে ভাবিলে, আনপঢ় যিজনে লিখা পঢ়া কৰা নাই, একদম জ্ঞান নাই, সেইজন ভাবিলে যে এই দুটা শক্তিয়ে কি কৰে, ট্ৰেইন চলায়। কিন্তু যে আশে পাশে মানুহ যিসকল আছিল, যিবিলাক মানুহে লিখা পঢ়া কৰিছে, সেইবিলাক মানুহে, আৰু যিবিলাক মানুহৰ জ্ঞান আছে, সেইবিলাক মানুহে জানে যে ট্ৰেইনৰ এটা ইঞ্জিন আছে, আৰু তাৰ ভিতৰত এজন ড্ৰাইভাৰ আছে। সেই ড্ৰাইভাৰে কি কৰে, ট্ৰেইন চলায়। সেই ইঞ্জিনৰ দ্বাৰা সেই ড্ৰাইভাৰে ট্ৰেইন চলায়। সেইবিলাক মানুহে এই গাঁৱলীয়া মানুহজনক কি ভাবে যে এইজনৰ কি নাই, একদম আকল নাই, জ্ঞান নাই, অজ্ঞান মানুহ এইজন। সেইবিলাক মানুহ সেইজন মানুহৰ নিচিনা যিজনে কয় যে সূৰ্যৰ পূজা কৰিব লাগে, গছৰ পূজা কৰিব লাগে, সেই গাঁৱলীয়া মানুহজনৰ দৰে। এই দুইটা বস্তুক দেখি সি ভাবিলে এই দুটাই তাকত হয়। আর কিছু সেইবিলাক মানুহ, আর এইবিলাক যিবিলাক মানুহে ভাবে যে কয় যে সূৰ্যৰ ইবাদত কৰিব লাগে, সেইবিলাক মানুহে ভাবে যে সূৰ্যই আমাক পোহৰ দি আছে, গছে আমাৰ কি দি আছে, অক্সিজেন দি আছে, বা আৰু অন্যান্য বস্তুৱে আমাৰ কি আছে, ফায়দা দি আছে। সেইকাৰণে সেই বস্তুবিলাকৰ কি কৰিব লাগে, পূজা কৰিব লাগে। এইবিলাক মানুহে এইটো নাচায় যে এই বস্তুবিলাকৰ ওপৰত আৰু কোনো তাকত আছে নেকি, আৰু কোনো শক্তি আছে নেকি, যে এই বস্তুবিলাক কোনে বনাইছে, এই গছ কোনে বনাইছে, সূৰ্য কোনে বনাইছে। সূৰ্য আমি দেখি আছো যে সূৰ্য প্ৰত্যেক বছৰ নিজৰ একে টাইমতে ওলায়, তাৰ হিম্মত নাই অন্য টাইমত ওলাবলৈ। কিয়? তাক বনোৱা হৈছে আৰু তাক অৰ্ডাৰ দি দিয়া হৈছে যে তুমি এইটো টাইমতে ওলাও। এইবিলাক আমাৰ চিন্তা কৰিব লাগে যে এই সূৰ্য কোনে বনাইছে, এই পৃথিৱীখন কোনে বনাইছে, এই আকাশখন কোনে বনাইছে, এই চাঁদ চন্দ্ৰখন কোনে বনাইছে। সেইজনৰ ইবাদত কৰিব লাগে, সেই যিজনে বনাই আমাৰ কাৰণে ৰাখি দিছে, যে এইবিলাক মানুহৰ ফাইদাৰ কাৰণে। দুনিয়াৰ প্ৰত্যেকটা বস্তু, প্ৰত্যেকটা আমি যি বস্তু দেখি আছো, সব মানুহৰ ফাইদাৰ কাৰণে আল্লাহ তাআলা বনাইছে। সেইকাৰণে এক আল্লাহ তাআলাৰ ইবাদত কৰিব লাগে, অন্য কারো ইবাদত না।